আমি আজি ৰামহুৰিৰ কিছু দূৰত মানে বহুতখিনিয়ে দূৰ আহিছোঁ। ককা আইতা আছে, কোনো নাই বোলে ইয়াতে আছে। আমি আছোঁ এতিয়া ৰামহুৰিৰ পৰা বহুত দূৰত। এইখিনি গধীয়াপাৰা বুলি কয় ন, চান্দলপাৰা বুলি কয়। তাতে এটাতো মানুহ অহা বাদে গৰু ছাগলীও নাহিলে এইটো ৰাস্তাত। এয়া আমাৰ মৰমৰ ককা আছে, এইটো ককা আমাৰ মৰমৰ, আৰু আইতাও আছে মৰমৰ। এইটো আমাৰ আইতাই ভাত বনাই আছে, ৰাতি দেখা নাপায় কাৰণে দিনতে বনাই থয় আইতাই। এওঁলোকৰ বহুত অসুবিধা, তাৰমানে MLA আহে, MLA আহি উঠি দিম বুলি কয়, বৰ্তমানলৈকে নাই অহা। বহুত বস্তু পোৱা নাই। আহিছে কিন্তু চাই থৈ গৈছে। ঘৰটো কোনে বনাই দিলে ককা? বনাই দিছে আৰু কোনোবাই, তাৰমানে এওঁলোকৰ ঘৰ থাকিবলৈও ঘৰ নাছিল, বেলেগে বনাই দিছে। আমিও আহিলোঁ, কিবা অলপ দিলোঁ, আগলৈ আহিম। পৰিৱেশটো বৰ ধুনীয়া এনে। এয়া ককাৰ এইটো ঘৰ, গোহাঁই ঘৰটো এইটো ককা। আমি আহিম দিয়ক, মাজে মাজে আহি থাকিম। কি অসুবিধা হয় ক'ব, কি লাগে দিম। বেছে নে আপোনালোকে? কিমান? আপোনাৰ বৰ্তমান কিমান বছৰ চলি আছে? কি কাম কৰিব যায় বেলেগ কাম কৰিব যায় পানী ন? एक ग्लासर इटू aku আহিম